এতিয়া আমি বাটে পক্ষীৰ বাহা বিচাৰি আছোঁ। মাজে মাজে বাটে পক্ষীৰ ডিমা থাকে বাহাৰ ভিতৰত, সেইকাৰণে আমি বাটে পক্ষীৰ বাহা বিচাৰি আছোঁ। এতিয়া বিচাৰি পালে খাৱা ভাল, মজা লাগে খাই, কিন্তু এতিয়া নাই। এতিয়া আমি আগত যাওঁ ব'লা। এতিয়াও আমি চালোঁ বাটেশ্বৰৰ বাহা আছে নেকি বুলি, নাই। ইয়াতে ভালকৈ বিচাৰি চালোঁ, নাই যেতিয়া আমি যাওঁ। এইটো এটা সাপৰ গাঁথা, ইয়াতে কিং কবৰা থাকিব পাৰে বুলি সন্দেহ হৈছে, সেইকাৰণে মই এতিয়া ইয়াতে আঙুলি ভৰাই দিম। এতিয়া সাপ খৰ আছে নে নাই চাম, তাৰপাছত মানে টানি আনিম পাৰোঁ যদি। ছাৰ কামৰাব নেকি? নাকামৰে। সাপখৰ মানে মই ধৰছোঁ, কিন্তু টানি উলিয়াই আনিব পৰা নাই, লটপটক কৰি আছে সাপখৰে একদম ধৰি কিনে। আবে টানি আছে ই মোক, কি কৰোঁ, উপায় নাই। ছাৰ আপুনি দেখোন সাপ কাচাক কাচাই খাব পাৰে, আৰু কি ভয় কৰিছে? মই দেখোঁ এনাকন্দাও দাঙি আনো, একো নাই, টেনশ্যন নাই। এই লটপট কৰি আছে, উলিয়াই আনিব পৰা নাই। সাপখৰ মানে মই ধৰিছিলোঁ, এতিয়া গুচি গ'ল। এতিয়া আমি সাপ নাখাওঁ, আমি আগত যাওঁ। ইয়াতে এটা বস্তু দেখা পাইছোঁ, তাতে নহয়, এতে বস্তুটো মানে সহাৰ গু আছিল। এইটো সহাৰ গু হয়, চাওক মই ভালকৈ দেখাই দিছোঁ। এইটো মানে এটা সহাৰ গু হয়। এইটো সহাটো পালে আমি খাব পাৰিলোঁ, কিন্তু গুটোতো আমি নাখাওঁ, সেইকাৰণে আমি নাখাওঁ। এই বস্তুটো এটা ডেঞ্জাৰ বস্তু, এইটো খালি মানুহ কেতিয়াও নমৰে। ময়ো খাওঁ দে। ছাৰ কিন্তু এইটো খালি মানুহ মৰবও পাৰে। ধেৎ কেমেৰামেন, মোক কোনোবা দিনা মাৰবি তই। এইটো এটা বম হাতীৰ গু। এইটো এটা হাতীৰ গু। এইটো মানে মই ভাবছোঁ মানে এই খেৰ চেৰ খাই কিনে হাগছি হেন লাগছি, মানে কি খেৰ চেৰ খাই হাগলি এনে খেৰ হ'লে, সেইকাৰণে এতিয়া আমি একো নকৰোঁ। এইটো বেলেগ একো কৰিব নোৱাৰোঁ, মানে জুই পাব পাৰি আৰু বেলেগ কৰিব নোৱাৰি। সেইকাৰণে আমি এতিয়া হাতীটো মানে নাই, এতিয়া হাতী নাই, হাতীৰ গু মাত্ৰ পাইছোঁ আমি। হাতীটো পালেও টেনশ্যন নাছিল। নেউলৰ কেইটা, নেউল বুলি দিলোঁ হাত, ওলে গেল ভেকলিৰ গাত। এইটো এটা ভেকলিৰ গাঁথা হয়, মই নেউলৰ বুলি ভাবিছিলোঁ। আমি ভেকলিটো নাখাওঁ, আমি যাওঁ। আহি আমি কিবা এটা নদী পালোঁ, কিন্তু পানী চানী নাই, কিয় বা নাজানো। এতিয়া আমি গল চল শুকাই গৈছি, আগত যাওঁ, আহক আমি বলক। আহক। আহি আৰু এটা নদী পালোঁ, কিন্তু কি নদী ক'ব নোৱাৰোঁ, পানী চানী একো নাই। মানে এতিয়া মোৰ মতেদি বহুত ডাঙৰ বানপানী আহিছিল আগতে, এই গাছগিলা ভাহি আহিছে, কাঁচা আছে ৰপাই, এতিয়া পৰছি আহি ইয়াতে। সেইকাৰণে মানে বহুত খাব পানী নাই, এতিয়া উপায় নাই, কি কৰোঁ আমি।
এই মানে আমি কাটি আছোঁ বাগাত দিবৰ কাৰণে অলপ ইয়াতে সাজে কিনে বাগাত দিম মানে অলপ আৰামৰ কাৰণে লাহে লাহে ৰাতিও আহিব ধৰিছে সেইকাৰণে কাটি আছোঁ এতিয়া ফটকৈ কাটোঁ অলপ নহ'লে আৰু ৰাতি হ'লে দিগদাৰ হ'ব লাহে লাহে কাটিলে কথা নাই কিন্তু হ'লেও আমাৰ আৰু অলপ প্ৰব্লেম না কাটি কিনে এতিয়া বাগাত দিম বঢ়িয়াকৈ মজা আপোনালোকে যদি জংঘলত আহে এনেকৈ কাটি কিনে বাগাত দিব বঢ়িয়া লাগে তো আজিৰ কাৰণে বাই বাই এতিয়া নেক্সট ভিডিঅ'ত লগ পাম লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব